অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে চাগে। আহিছোঁ ঘৰলৈ আজি ৰাস চাবলৈ আহিলোঁ। যিহেতু কালি পৰহি ৰাস আছে, ৰাস পূৰ্ণিমা, সেয়েহে ঘৰ আহিলোঁ। এতিয়া ঘৰত এতিয়া যাওঁ বাৰ লগত। বায়ে যিহেতু ৰাসত পাৰ্ট লৈছে, আজি ৰাসৰ আজি গণ ধৰিব, আৰু সেয়েহে অকণমান আখৰা চাই আহোঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে ব'লকচোন আপোনালোকে মোৰ লগতে অকণমান আখৰা চাই আহিব। এয়া গণ ধৰিছে, এতিয়া আখৰা আচলতে হৈ গ'ল, কিন্তু আজি অকণমান যাৰ হোৱা নাই ধৰক, তাতে য'ত ৰাস হয় তাতে আচলতে আজি আখৰা কৰিব নিদিয়ে, কাৰণ নাটখন মেলিব যেতিয়া আজি গণ ধৰিব, আজি তাতে আখৰা কৰিব নাপায়। সেয়েহে ওচৰৰে মানুহ এঘৰত এতিয়া অকণমান যাৰ হোৱা নাই কৰিব এতিয়া। বলচোন চাই থাকক। সূত্ৰধাৰী ৰিহাৰ্চেল কৰি আছে বৰ্তমান। আমাৰ বাইদেউ, এজনী মোৰ বাইদেউ হৈ আচলতে, তাই মোহিনী পাৰ্ট লৈছে। এয়া তাকে তাইও হোৱা নাছিলে ভালকৈ, সেয়াই অকণমান ৰিহাৰ্চেল কৰি আছে। তাই সময় নাপায় যিহেতু, সেইকাৰণে তাইৰ লগতে মোৰ আখৰা চাবলৈ আহিলোঁ অকণমান। এয়া গোপীসকলৰ নাচ, গোটেই মহিলা কমিটি উঠি আহিছে। তেতিয়াহ'লে চাওকচোন, ভাল লাগিছে বাৰু চাই।